নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো যোৰহাট বৰুৱা চাৰিআলিৰ এখন হোটেল নিৰাশ হোটেলৰ পৰা আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি যোৰহাট টাউনখনৰ প্ৰায়খিনি জেগা ঘূৰিম আৰু ভীমৰাও আম্বেদকাৰ। আমি যোৰহাট গৈ আছোঁ। যোৰহাট টাউন পোৱাগৈ নাই বাৰু, পামগৈ অলপ আগত আছে যোৰহাট টাউন, প্ৰায় আৰু 2-3 কিলোমিটাৰমান আছে নেকি। আমি তাৰ পৰা যোৰহাট টাউনৰ পৰা প্ৰথম নিৰাশ হোটেলত আমি সোমাই লৈ পেলাই অলপ ৰেষ্ট লৈ পেলাই আমি ডাইৰেক্ট যাম হেৰিয়াত, এইটো কিবা এটা জেগা বুলি কয় যোৰহাটৰে, মানে যোৰহাটৰ বৰুৱা চাৰিআলিৰ পুলিচ পইণ্টৰ ওচৰত যাব লাগিব আমি। সেইটো BR আম্বেদকাৰ ভৱনত যাম আমি, তাতে অলপ আলোচনা আছে, তাত আলোচনাত বহি আমি এই আগৰ দি এটা টাৰ্ণিং আছে, সেই টাৰ্ণিংটো আমি ঘূৰি আমাৰ য'ত আমি গৈ আছোঁ তাত পামগৈ। আৰু অলপ দূৰ আগত গ'লে আমি টাৰ্ণিংটো পাম, আৰু বেছি দূৰ নাই, অলপ দূৰ আছে, তাত টাৰ্ণিংটো পাম। তাৰ পৰা কিবা কবি নেকি, কৈ দে। আমি বৰ্তমান আহি পাইছোঁ যোৰহাট। এতিয়া আমি থাকিম হোটেলত, চুৱেতে হাগিব বোলে হোটেলত। আমাৰ মাৰ নামটো আছো লেহেতিয়া। কি বুলি আছে? এতিয়া আমি উপস্থিত হ'লোহি BR আম্বেদকাৰ ভৱনত। ইয়াতে কিছু আমাৰ আলোচনা হ'ব। আলোচনাখিনি কৰি মেলি আমি আকৌ ৰিটাৰ্ণ কৰিম ৰুমৰ পৰা। তাৰপিছত ভাবিম ক'লৈ যোৱা হ'ব। এয়া শুই মানে বিচনাত পৰি দিছোঁ, বহুত ভাগৰ লাগিছে। গোটেই ৰাতি আহি এতিয়া হোটেলৰ কোঠাত আমি এতিয়া অলপ মানে আৰাম কৰিছোঁ। সেয়াই এখন হোটেলখনৰ নিৰা ন? নিৰা নিৰা হোটেলত